সি সিমান ডাঙৰ ইউটিউবাৰ হ'লেও নাজানে বোলে কি কৰিম। সি নাজানে বুলি ক'লেওতো মই একদম হাত জোৰ কৰি কৈছোঁ, হ'লেও নাজানে বোলে। নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ বিপুল অফিচিয়েল ব্লগ ইউটিউব চেনেললৈ। বন্ধুসকল কেনে আছে? আপোনালোকে আশা কৰোঁ ভালে আছে আৰু ময়ো ভালে আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাম্বনেইলটো চাই গমেই পাইছে মই কিহৰ ওপৰত ভিডিঅ' বনাব বিচাৰিছোঁ। মই আজি বেলেগত নাযাওঁ, আজি ৰুমৰ ভিতৰতে ভিডিঅ' বনাইছোঁ আৰু শুই। ত' ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাওক। মই বনাবলৈ মন নাছিলোঁ কিন্তু বনাইছোঁ আৰু এই ভিডিঅ'টো চাই আপোনালোকে অলপ সতৰ্ক হ'বও পাৰে, অলপ সাৱধান হ'বও পাৰে নিজৰ ইউটিউব চেনেলটোৰ কাৰণে। সেইটো কাৰণে বনাইছোঁ আৰু চ' ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাওক, কিবা এটা গমো পাব বুলি মই আশা কৰোঁ। আৰু প্ৰথমে আপোনালোকক কথা এটা সুধোঁ, যদি আপোনালোকে নিজৰ ইউটিউব চেনেলত যদি 2 বছৰ 1.5 বছৰমান কামত লাগি ইমান কষ্ট কৰি ভিডিঅ' বনাইছে, আপোনাৰ ইউটিউব চেনেলটো মনিটাইজ হওঁ অৱস্থা হৈ আছে, কিন্তু তাৰ মাজতে আপোনাক যদি কোনোবাই ৰিপৰ্ট মাৰি দিয়ে আপোনাৰ ইউটিউব চেনেলটোত কপিৰাইট গাইডলাইন ষ্ট্ৰাইক লাগি যায় আৰু ইউটিউব চেনেলত যিমানখিনি ৱাটচ টাইম আছিলে, যিমানখিনি ভিউজ থাকিব, যিমানেই ৱাটচ টাইম ভিউজ থাকিব, চব ডাউন হৈ যাব আৰু চেনেলটো বেছি ভাইৰেল নহ'বগৈ। আপোনালোকে গমেই পাইছে চাগে এই পুঞ্জুমিলি ইউটিউব চেনেলত ই মানে বহুত বছৰ কষ্ট কৰি ভিডিঅ' বনাইছে, কিন্তু তাৰ মাজতে মানে তাৰ ইউটিউব চেনেলটো মানে মনিটাইজ হ'বলৈ গৈ আছিলে। সি মোক ক'ব দিছিলে মোৰ চেনেলটো মনিটাইজ হ'ব, কি কৰিম এতিয়া। কিন্তু আমি বহুত ছাপোৰ্ট কৰিছিলোঁ বাৰু, কিন্তু তাৰ মাজতে কোনোবাই মানে তাক কিবা কৰি দিলে, মানে ৰিপৰ্ট মাৰি দিলে তাৰ চেনেলটোত। ৰিপৰ্ট মাৰি দি মানে তাৰ চেনেলটো কি হৈ গ'ল, কপিৰাইট গাইডলাইন ষ্ট্ৰাইক লাগি গ'ল। যিমানখিনি ভিউজ আছিলে, ৱাটচ টাইম আছিলে, চব ডাউন হৈ গ'ল। আৰু পুঞ্জুমিলি ইউটিউব চেনেলে তাৰ বিষয়ে কি কৈছিলে, চ' ভিডিঅ'ত আপোনালোকে সম্পূৰ্ণ চাওক। কৈ দিয়ক বাৰু, কিয় আপোনাৰ চেনেলটো এতিয়ালৈকে মনিটাইজ কৰিব পৰা নাই? আপোনাৰতো বহুত বছৰ হ'ল এতিয়া কিবা নিজৰ চেনেলটোৰ কাৰণে ইমান কষ্ট কৰি আছে ন, আপুনি ভিডিঅ' বনাই আছে, এতিয়ালৈকে মনিটাইজ কৰিব পৰা নাই। মই জনামতে আপুনি মোক কৈছিলে ন কিবা চেনেলটো মনিটাইজ কি বুলি কয়, কপিৰাইট ষ্ট্ৰাইক লাগি গ'ল। কেনেকৈ লাগি গ'ল মানে বস্তুটো? এইটো মানে লোকৰ ভিডিঅ' অলপমান ক্লিক কৰি, মানে ক'বলৈ গ'লে এইটো চবেই জানে, ৰঞ্জু মিলি ইয়াৰ ভিডিঅ' মানে অলপমান লোকৰ পৰা ক্লিক কৰি মই নিজৰ চেনেলত আপলোড কৰিছিলোঁ। এইটোৱে মোৰ গলটি হ'ল। মানে ইয়াকে ভাল পাই মানে ভাবিলোঁ ময়ো, চবেই শ্বেয়াৰ কৰিছে ইয়াৰ কাৰণে ময়ো শ্বেয়াৰ কৰিম বুলি অলপমান শ্বেয়াৰ কৰিছিলোঁ। এইটো মানে ডাইৰেক্ট মানে ৰিপৰ্ট মাৰি দিলে। এইটো মানে তাৰমানে আপুনি আমাৰ মিচিঙৰ ৰঞ্জু মিলি কাইৰ ভিডিঅ' অলপ ক্লিপ লৈ আপলোড কৰিছিলে। তাৰ আগৰ ভিডিঅ'টো বেলেগ এজনে মানে আপলোড কৰি থৈছিলে, তাৰপৰা ডাউনলোড কৰিছিলে নেকি আপুনি? ডাউনলোড কৰি মানে সি তাৰ নিজৰ চেনেলত অলপ ক্লিপ লৈ পিনে আপলোড কৰি দিলে। তাৰপিছত সেই আগতে যিটো নেকি আপলোড কৰি দিয়া ল'ৰাজনে তাক মানে ৰিপৰ্ট মাৰি দিলে। মানে তাৰপিছত মানে মই কেনেকৈ গুচাম, কি কৰিম বুলি ভাবি মানে 3 মাহমান ভিডিঅ' নিদিলোঁ। 3 মাহমান ভিডিঅ' নিদিলে। ইয়াৰ কাৰণে একেবাৰে ডাউন হৈ গ'ল মোৰ চেনেলটো। ডাউন হৈ মানে 3 মাহ মূৰত মই নিজে গুচালোঁ। মানে এতিয়া মানে বহুজনক মই সহায়ো কৰিছোঁ। মই জানো মানে কেনেকৈ গুচাব লাগে, এনেকৈ মানে বহুজনক সহায় কৰিছোঁ। ইয়াৰ কাৰণে কৈছোঁ মানে চবকে মানে লোকৰ ভিডিঅ' অলপো মানে দিব নালাগে, নিজে যিমান পাৰে দিব লাগে। তাৰপিছত আপুনি যে এই মানুহজনক আপুনি ৰিকুৱেষ্ট কৰিছিলে নাই যে কপিৰাইট কিবা ৰিপৰ্টটো নিদিব, ছাইটটো গুচাই দিব, ৰিপৰ্ট কিবা ৰিকুৱেষ্ট কৰিছিলে নাই? কৰিছিলোঁ, কিন্তু সি মানে নাজানে বোলে। সি সিমান ডাঙৰ ইউটিউবাৰ হ'লেও নাজানে বোলে কি। তেতিয়াতো আৰু কৈ লাভ নাই, ইয়াৰ কাৰণে নক'লোঁ। আৰু মই 3 মাহমান ভাবি মানে এজন ইউটিউবাৰে মোক শিকাইছিলে, এইটো নামটো কি আছিলে জানো। তাৰ পৰাই মানে এতিয়া ভাল হৈছে, তাৰ পৰাই মই শিকিব পাৰিছোঁ আৰু নিজেও জানিছোঁ। মানে লোককো অলপমান ছাপোৰ্ট কৰিব পাৰিছোঁ মানে। তাৰপিছত সিটো বহুতকেই সহায় কৰে, গম পাইছেনে আপোনালোকে? যিটো নাজানে সুধিলে মানে সি পটককেনে কৈ দিয়ে, সহায় কৰি দিয়ে যিমানখিনি পাৰে আৰু। তাৰপিছত সি আকৌ আনক সুধিলে মানে তাক মানে ইমানখিনি সহায় নকৰে, মানুহটো গিৰি গৈছে মানে এনেকুৱা হৈ আছে মানে যাক সহায় কৰিছোঁ চবে ওপৰলৈ উঠি গৈছে, মোৰ একেবাৰে ডাউন হৈ গৈ আছে। মানে একেবাৰে ডাউনে হৈ গৈছে। মানে মোৰ আগতে মোৰ পুঞ্জুমিলি চেনেলৰ মানে তলৰ ভিডিঅ'কেইটা চাবি 5K 7K এনেকুৱা আছে, কিন্তু এতিয়াও চাওক 200টা হ'বলৈও বহুত টান। ইয়াৰ কাৰণে মই সহায় কৰোঁ বাৰু লোককো। মানে মই যিমান পাৰে, মই ইমান জানো বুলিও নকওঁ, মই যিমান পাৰে লোককো সহায় কৰিছোঁ, কিন্তু মোক ছাপোৰ্ট কৰা এজনো নাই। এইটোৱে আৰু।